নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ এবাৰ বহাগ বিহুত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব 5 লাখ টকাৰ উপহাৰ কোনে কোনে লাভ কৰিব এই 5 লাখ টকাৰ উপহাৰ সবিশেষ জনাইছো বহাগ বিহুত প্ৰতিজন লোকক 5 লাখ টকাৰ উপহাৰ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে প্ৰতিজন লোকে লাভ কৰিব 5 লাখ টকাৰ সুবিধা এবাৰ বহাগ বিহুত লাভ কৰিব এই সুবিধা 14 এপ্ৰিলৰ পৰা হাতে হাতে লাভ কৰিব আয়ুষ্মান কাৰ্ড এটা ডাঙৰ খবৰ জনাইছো 14 এপ্ৰিলৰ পৰা হাতে হাতে লাভ কৰিব আয়ুষ্মান কাৰ্ড আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা 1 কোটি 10 লাখ লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰিব এই আয়ুষ্মান কাৰ্ডসমূহ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহাগ বিহুৰ উপহাৰ দিব ৰাজ্যবাসীক সরকারি বেসরকারি সকলো চিকিৎসালয়তেই লাভ কৰিব আপুনি এই ডাঙৰ সুবিধা আৰু বহাগ বিহুত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এই ডাঙৰ উপহাৰটো বহাগ বিহুত প্ৰতিজন লোকক 5 লাখ টকাৰ উপহাৰ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই ডাঙৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 14 এপ্ৰিলৰ পৰা হাতে হাতে লাভ কৰিব আয়ুষ্মান কাৰ্ডসমূহ